প্ৰথমতে সবকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো গাড়ীৰ ভিতৰৰ পৰা আৰম্ভ কৰি আগৰ ভিডিঅ'টো দেখুৱা এলিফেন্ট ফলছ চাই ধুনীয়া পৰিৱেশ এটাৰ মাজেদি যায় দেখো যে 7টা নিজৰা একেলগে বৈ আছে যাক আমি কওঁ 7 সিস্টাৰ। দূৰৰ পাই চাই আনন্দ লৈ আমি পালো চেৰাপুঞ্জীত থকা এখন ভাল লগা বাজাৰ। তই মই কিডনী লিভাৰ বেচলিও নাপাওঁ কিনবা একো ইমানে বস্তুৰ বেছি দাম যে মানুহ 2 দিনতে ভিক্ষাৰী হ'ব লাগিব। দুটা চলি টেলেণ্ট চাই কিবা এটা ভাল লাগি গেল য'ত মোবাইলত বাজনা বাজে নিজে গান গাই আছে। Give me some sunshine, give me some rain, give me a night I just wanna grow once again. মই যে কৈছিলো আগৰ ভিডিঅ'টোত কিবা এটা গুহা দেখাম বুলি, এই গুহাটোৰ নাম মাউচমাই গুহা। এইটো আছে মেঘালয় চেৰাপুঞ্জীত, দীঘালটো প্ৰায় 150 মিটাৰ। মানুহত ঠেলা হেঁচাত চানাপোনাৰ কেলমেলো শব্দ ৰবা নৰি তাৰ পাই কিবাকে হলে আমি যাবা ওলালো ইকো পাৰ্ক। শ্বিলং মানে হল পাহাৰৰে ৰাজ্য, মানুহে চব ব্যৱসায় পাহাৰ কেইখনৰ ওপৰতে কৰি আছে। নিজৰা পাহাৰ পৰ্বত আদিৰে ভৰপূৰ শ্বিলংখনত ঘূৰি কিবা এটা ভাল লাগে। ইকো পাৰ্কত অলপ ঘূৰি আমি ঘৰমুখে ৰাওনা হলো। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত।